এই বৃহত্তৰ অঞ্চল এই চৌতৰা অঞ্চল এই চৌতৰা ৰেল ষ্টেচনত যিহেতুকে আমাৰ COVID-19 আগত লামডিং আৰু ইণ্টাৰচিটি এক্সপ্ৰেছখন আৰু আমাৰ চিপুং পেচেঞ্জাৰখন ইয়াত ৰখিছিল, কিন্তু কিবা কাৰণত COVID-19 পিছত আমাৰ ইয়াত ষ্টপেজটো উঠাই দিলে। তাৰ কাৰণে আমি দুখিত হৈছোঁ আৰু আমি চৰকাৰক আৰু DRMক আৰু ৰেলৱে কৰ্তৃপক্ষক আমি বিভিন্ন টাইমত মেমৰেণ্ডাম দি আহিছোঁ, কিন্তু বিভিন্ন টাইমত বিভিন্ন মেমৰেণ্ডাম দি অহা সত্ত্বেও কিন্তু আমাৰ দাবীটো মানি ল'বলৈ সিহঁতে কোনো ধৰণৰ সঁহাৰি আমাক জনোৱা নাই। তাৰ কাৰণে আজি আমি দুখিত হৈছোঁ। আজি আমি লাষ্ট আকৌ এবাৰ আমি এই মেমৰেণ্ডামখন জেনেৰেল মেনেজাৰ, ৰেলৱে জেনেৰেল মেনেজাৰ আৰু আমি DRMক আৰু কোকৰাঝাৰ ডিপুটি কমিশ্যনাৰ SP লৈকে আমি পঠাম আজি চৌতৰা ৰেল ষ্টেচন মাষ্টৰৰ থ্ৰুৰে। তাৰ ভিতৰত যদি চৰকাৰে যদি ইয়াত কোনো ধৰণৰ ব্যৱস্থা নলয়, তাৰ কাৰণে আমি এক সপ্তাহ সময় দিছোঁ আৰু কি, এক সপ্তাহৰ ভিতৰত যদি ট্ৰেইন ৰখাৰ কোনো ব্যৱস্থা নকৰে, তাৰ কাৰণে আমি আজি সকলোৱে আমি ছাত্ৰ সংগঠনে হওক, আজি বিভিন্ন ধৰণৰ গাঁৱৰ গাঁওবুঢ়াসকল আজি ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন বুদ্ধিজীৱীসকল আহিছে, আমাৰ তুলসীবিল কলেজৰ প্ৰিন্সিপাল আহি উপস্থিত হৈছে আৰু বিভিন্ন আমাৰ প্ৰশাসনিক বিষয়াসকল ইয়াত আহি উপস্থিত হৈছে। মেইন দাবীটো হৈছে আমাৰ এই চিপুং পেচেঞ্জাৰ আৰু আমাৰ লামডিং ইণ্টাৰচিটি আৰু দুখনে আমাক লাগে কি, এই ইণ্টাৰচিটি দুখনে লাগে আমাক। আৰু এখন মেইল ট্ৰেইনো আমি দাবী কৰিছোঁ আজি। এইটো মেইল ট্ৰেইনটো আমাৰ ইয়াত ষ্টপেজ নাছিল, আমি নতুনকৈ আজি এইটো দাবী দিলোঁ, আমাৰ ব্ৰহ্মপুত্ৰ হওক, আমাৰ কামৰূপ হওক, এইটো আমাক দিব লাগে আৰু কি। কাৰণ এই বৃহত্তৰ অঞ্চল আপোনালোকে জানে, এই চাপতগামৰ পৰা আজি বিন্যাখাটালৈকে গোসাইগাঁও অঞ্চল এই চৌতৰা ষ্টেচনে কেপচাৰ কৰে। আৰু এই অঞ্চলৰ মানুহৰ যাতায়াতৰ কাৰণে বহুত এটা ট্ৰেইনৰ বাহিৰে ইয়াত বাছ কমিউনিকেশ্যনটো ভাল নহয়, ট্ৰেইনেৰে যোৱা অহা কৰিব লাগে। আৰু বাছত গ'লে আমি কোকৰাঝাৰত কিবা কামত গ'ব, আমাৰ যিটো হেড অফিচটো কোকৰাঝাৰ হয়, আমি এই বাছত যাবলৈ হ'লে বহুত কষ্ট হয় আমাৰ কাৰণে। গতিকে আমি ট্ৰেইন ষ্টপেজটো বিচাৰিছোঁ আৰু চৰকাৰক এইটো বাৰম্বাৰ দাবী কৰিছোঁ। আৰু তাৰ পিছত আজি আমি ক'ব বিচাৰিছোঁ, আমি এই মেমৰেণ্ডামটো থ্ৰুতে এইখিনি কথা জনাব বিচাৰিছোঁ, যদি চৰকাৰে ইয়াৰ কোনো পদক্ষেপ নলয়, আমি কিন্তু ৰেল ব্লকেটে হওক, ডেমনষ্ট্ৰেশ্যনক আমি প্ৰগ্ৰাম ল'ম। আৰু এইটো কথা আমি অনুৰোধ কৰিব বিচাৰিছোঁ, ইয়াত আমাৰ লোকেল MLA সকলক, লোকেল MLAক আমি ৰবিৰাম নাৰ্জী ছাৰকো আমি মিডিয়াৰ থ্ৰুতে অনুৰোধ কৰিব বিচাৰিছোঁ, আৰু আমাৰ অনাৰেবল MP জয়ন্ত বসুমতাৰীকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ এই বিষয়টো যাতে গুৰুত্ব সহকাৰে লয় আৰু এই বিষয়টো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টত উত্থাপন কৰে, আৰু আমাৰ এই কামটো যাতে যিকোনো প্ৰকাৰে আমাৰ ট্ৰেইন ষ্টপেজটো যাতে হয়, এইখিনি আমি আজি মিডিয়াৰ থ্ৰুৰে অনুৰোধ কৰিছোঁ। এইখিনিয়ে আজি আমি এই চৌতৰা ৰেলৱে ষ্টেচনত উপস্থিত হৈছোঁ গৈ, কাৰণ আমাৰ ইয়াত বহুত প্ৰব্লেম ফেচ কৰি আছোঁ আমি। আমাৰ দুটা ট্ৰেইন নাৰাখে ইয়াত, আগত যিটো ষ্টপেজ আছিল ইণ্টাৰচিটি আৰু চিপুং, কাৰণ আগতে ইমান ধুনীয়াকৈ ট্ৰেইন ৰাখিছিল আৰু মানুহ আমাৰ ইয়াত বহুত দুখীয়া মানুহ আছে, পুৱাৰ মানুহ, চিক পিপল এণ্ড অল পিপল আছে, বিজনেছমেন আছে, ইভেন চাকৰিয়াল আছে। আৰু যিটো আমাৰ এৰিয়াটো চৌতৰা হয়, ইয়াত চাৰ্কেল অফিচ আছে, ডিগ্ৰী কলেজ আছে আৰু হাই ছেকেণ্ডেৰী বহুত আছে 2-3টা, আৰু বহুত স্কুল আছে, বহুত ছাত্ৰ আছে, বহুত ছাৰ্ভিচমেন ইয়াত কষ্ট ভুগি আছে বহুত দিনৰ পৰা। আৰু মেমৰেণ্ডাম বহুত বাৰ দেওয়া হৈছে আমাৰ জেনেৰেল মেনেজাৰ ছাৰক, কিন্তু কোনো ৰেছপন্স পোৱা নাই। আৰু এইটো বহুত দুখ লগা কথা যে ষ্টেচনৰ আজি অৱস্থাই নাই, যে চৌতাৰা ইমান ধুনীয়া জেগা, ইমান মানে বহল এৰিয়া, ইমান লাৰ্জ এৰিয়া, যাত মানে আমাৰ দুখীয়া মানুহ বাস কৰে, ৰুৰাল এৰিয়া হয়। এসপ্তাহৰ ভিতৰত কোনো চলিউশ্যন নোলায়, যে ট্ৰেইনটো নৰখাৰ যদি কোনো অৱস্থা মানে ব্যৱস্থা নলয়, তেতিয়া আমি চিট ইন ডেমনষ্ট্ৰেশ্যন ষ্টেচনত কৰিম, কাৰ্যসূচী ল'ম, আৰু য'ত মানুহ মেক্সিমাম 10,000+ হ'ব পাৰে আৰু মিনিমাম 5,000+ হ'বই। আৰু কাৰণ আমাৰ ইয়াত বহুত ডাঙৰ এৰিয়া হয়। আজি 20টা গাঁওবুঢ়া আহিছে, বহুত গাঁওবুঢ়া আহিব পৰা নাই, পিছৰ দিনা কিন্তু চব গাঁওবুঢ়া আহিব। আমি মানে পিচফুলি, যিটো কি কয় ডেম'ক্ৰেটিকেলি আমি চিট ইন ডেমনষ্ট্ৰেশ্যন কৰিম, য'ত কোনো কি নহ'ব, জাষ্ট অনলি টু চেণ্ড দ্য মেছেজ that in Chautara railway station, the intercity and Sipung, these two train must be stopped in Chautara railway station, so that our local people, the poor people, the support people can take the benefit of the railway station. And as at last, মানে মই ক'ব বিচাৰোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰকো ক'ব বিচাৰোঁ, যাতে ছাৰে আমাৰ মামাই যদি আমাৰ ছাৰে যাতে সহায় কৰে, এই আমাৰ চৌতৰা ৰেলৱে ষ্টেচনটো যাতে ৰখাই দিয়ে, আমাৰ এই মানে দুৰ্ভগীয়া মানুহৰ কাৰণে, আমাৰ ৰুৰাল মানুহৰ কাৰণে। যেহেতু অল ইণ্ডিয়া ডেভেলপ হৈ আছে, তাহলে আমাৰ চৌতৰা কিয় ডেভেলপ নহ'ব? আমাৰ ৰুৰাল ইণ্ডিয়া হৈ থাকিব নেকি? আমাৰ যিটো প্ৰাইম মিনিষ্টাৰ, যিটো আমাৰ মোদী ছাৰৰ যিটো কি আছে, যিটো কি শ্লোগান আছে, যে সবকা সাথ সবকা বিকাশ, তাৰমানে এইটো পূৰণ হ'ব লাগে। কাৰণ আমি ৰুৰাল হিচাপে ৰুৰাল হৈ থাকিব বিচৰা নাই, আমিও ডেভেলপ হ'ব বিচাৰোঁ।
চ' আজি G20 হৈ গৈছে আমাৰ ইণ্ডিয়াতে, ইমান ডাঙৰ তাৰমানে ৱৰ্ল্ডত ইমান ফেমাছ হৈছে, তালে আমাৰ যাতে চৌতাৰা ৰুৰাল এৰিয়াটো চাই, যাতে আমাৰ CM ছাৰ, আমাৰ BTR চিফ প্ৰমোদ বড়ো ছাৰো যদি যাতে চায়, আৰু আমাৰ MP জয়ন্ত বসুমতাৰী যিটো আমাৰ এই চৌতাৰা সমষ্টিটো পৰে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, তাইও যাতে এই আমাৰ সমস্যাটো চায়, এইটোৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ। আই হামলি ৰিকুৱেষ্ট অল our Chief Minister sir and also the Prime Minister of our country, Narendra Modi sir, to make a fruitful result, to give a fruitful result, so that we can get the benefit of the train. With यहाँ पर बहुत सारा लोकल पब्लिक जमा है स्टेशन कैंपस में, कुछ लोकल पब्लिक जमा हो गया ना बहुत सारा, और उसको गाड़ी के स्टॉपेज को डिमांड को लेकर घेराव किए हुए स्टेशन का। गाड़ी का स्टॉपेज के लिए स्टेशन में जमा हुए लोकल पब्लिक, सिपुंग लामडिंग का डिमांड है, सिपुंग लामडिंग का डिमांड